নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল মোৰ চেনেলত বহুত দিন আসলতে প্ৰায় 3 মাহ মানে হ'ল মই কোনো ধৰণৰ ভিডিঅ' আগবঢ়োৱা নাছিলোঁ আৰু এতিয়া ভাবিছোঁ যে আপোনালোকৰ সুবিধাৰ কাৰণে মই কিছুমান ইনফৰমেটিভ ভিডিঅ' পুনৰ আগবঢ়াম যাতে আপোনালোকৰ সুবিধা হয় আৰু আগৰ ভিডিঅ'বিলাক যেনেকৈ আপোনালোকে মোক মৰম দিছিলে ঠিক তেনেকৈ এতিয়া ভিডিঅ'সমূহতো মৰম দিব বুলি মই আশাবাদী হয়তো আপোনালোকে বহুতেও নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে প্ৰচেষ্টা চলাই আছে আৰু আজিৰ ইনফৰমেটিভ ভিডিঅ'টো হৈছে যে 22000 নিযুক্তি পদৰ বিজ্ঞাপন প্ৰকাশ পাব অতি সোনকালে 22000 পদৰ নিযুক্তি মানে আসলে তাত বিভিন্ন ধৰণৰ পদ থাকিব পাৰে হেয়া হয়তো পুলিচো হ'ব পাৰে শিক্ষকো হ'ব পাৰে যাৰ যি হ'বলৈ ইচ্ছা সেইমতে প্ৰিপাৰেচন চলালে হ'ল যদি আপোনালোকে প্ৰিপাৰেচন চলাই আছে তেনেহলে আপোনালোকে প্ৰিপাৰেচনৰ গতি দ্ৰুত কৰি দিয়ক যেহেতু আপোনালোকে জানে যে বৰ্তমান সময়ত নিযুক্তি প্ৰক্ৰিয়া বহুত খৰতকীয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কোৱা এটা ভিডিঅ' ক্লিপ মই ইয়াত এই ভিডিঅ'টোত এড কৰি দিম আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ কিবা সুধিব লগা কোৱেশ্চন থাকিলে মোক আপোনালোকে ডিএম কৰিব পাৰে মই তাৰ উত্তৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভাই বন্ধুক শ্বেয়াৰ কৰি দিব আৰু আজি মোৰ ইনফৰমেটিভ ভিডিঅ'টো আছিল এইটোৱে আৰু অন্য এটা ইনফৰমেটিভ ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই 22000 চাকৰি নিযুক্তি খুলিব এই এইবিলাক কাৰোবাৰ মগজুৰ পৰা ওলোৱা বস্তু এইখন চৰকাৰে চাকৰি দি আছে আৰু 22000 চাকৰি নিযুক্তি খুলিব এই